কণমানি বাবু মাইনাসকল আজি আমি চিনাকি হ'ম কেইটামান বনৰীয়া জন্তুৰ সৈতে। এইটো হৈছে এটা বাঘ। সিংহ, সিংহক বনৰ ৰজা বুলি কোৱা হয়। হাতী, হাতী হৈছে বনৰীয়া জন্তুসমূহৰ ভিতৰত আকাৰত সকলোতকৈ ডাঙৰ। ভালুক, ভালুক গভীৰ অৰণ্য আৰু বৰফত থাকে। জেব্ৰা, জেব্ৰাই জাক পাতি থাকি ভাল পায়। শিয়াল, শিয়ালক বনৰ চতুৰ জন্তু বুলি কোৱা হয়। এইটো এটা বনৰীয়া মহ। ঘৰচীয়া মহতকৈ বনৰীয়া মহৰ খং বেছি। এইটো হৰিণ, হৰিণ দেখিবলৈ বৰ মৰম লগা। এইটো গড়, গড় অসমৰ গৌৰৱ। বান্দৰ, বান্দৰে কল খাই বৰ ভাল পায়। কণমানি বাবু মাইনাসকল পুনৰ লগ পাম নতুন ভিডিঅ'টিলৈ।